যদিহে তুমি নিজৰ ঘৰতে হাগা নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ফূৰ্তি বাচলিনা আন এটি নতুন ভিডিঅ'লৈ। লগতে আপোনালোকৰ খবৰ ভালেই বুলি ভাবোঁ আৰু মোৰ ভালেই একদম বুলি। আজি ভাবিছোঁ আমি গুৱাহাটী যাওঁ, কাৰণ মা গুৱাহাটীত আছে, মাক মানে লগ কৰিম বুলি ভাবিছোঁ আজি। তো সেইকাৰণে আমি যাওঁ, বা মই দুজনীয়ে ওলাইছোঁ এতিয়া। আকৌ গাড়ী আহিছে, হস্পিটেলৰ গাড়ীতে যাম আৰু এতিয়া একেবাৰে লগ পাই আছোঁ আপোনালোকক। একদম ভিডিঅ'টো স্কিপ নকৰিব। নাজানো আজি ক'ত গৈ পাওঁ। মায়ে কৈছে আজি ক'ৰবাত আমাক ফুৰাব লৈ যাম বুলি, ক'ত নিয়ে নাজানো। তো আমি মাৰ ওচৰ গৈ পাওঁ, তাৰপিছত গম পাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰিব, চাই যাওক। আমি আহি পালোঁ এতিয়া। মালৈ ৰখি আছোঁ এইখিনিতে, হস্পিটেলৰ সন্মুখতে আছোঁ। GNRC হস্পিটেল। মা ইয়াতে জব কৰে যে, তো সেইকাৰণে আমি ৰখি আছোঁ। মা আহিছে, সিফালে গৈছে। আমি দেখিছোঁ, আমি এতিয়া যাওঁ মাক লগ কৰিব। মাক লগ কৰি মেলি এতিয়া আমি বৰমাৰ ওচৰলৈ আহিছোঁ। এইজনী হৈছে মোৰ বৰমা বেমাৰ হৈ আছে, সেইকাৰণে এতিয়া খবৰ ল'বলৈ আহিলোঁ আৰু পাৰে যদি আপোনালোকে আশীৰ্বাদ কৰিব যাতে বৰমা সোনকালে সুস্থ হৈ উঠে। আৰু এতিয়া আমি আহিছোঁ পেটৰ আধা চুক ভৰাবলৈ। এতিয়া আমি মাক লগ পালোঁ আৰু GNRC হস্পিটেলৰ তাতে কেণ্টিনতে সোমাই কিবা কিবি অলপ খাই ল'লোঁ। আৰু ইফালে আমি এতিয়া কলাক্ষেত্ৰ যাবলৈ ৰেডি। মায়ে বোলে আমাক কলাক্ষেত্ৰ ফুৰাবলৈ যায়। যাওঁ আৰু এতিয়া ৰুমত আহি পেলাই বহিছোঁ আৰু গোটেইকেইজনে গৈ থাকোঁ আৰু তাত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকক দেখাম। আৰু ভিডিঅ'টো একদম কাট নকৰিব, চাই যাওক। Hey guys, আমি এতিয়া আহি পালোঁ কলাক্ষেত্ৰ। মোৰ পিছফালে আকৌ মায়ে এতিয়া টিকেট কাটিবলৈ গৈ আছে। আহি পালোঁ আমি, বেছি দূৰ নহয় যে তাৰ পৰা ইয়ালৈ, খুব বেছি সেইকাৰণে আমি টুমটুমতে গুচি আহিলোঁ ইয়ালৈ। মায়ে টিকেট কৰক, তাৰপিছত আমি ভিতৰলৈ সোমাওঁ আৰু। কলাক্ষেত্ৰ প্ৰথমখন গেট এইখন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। ইফালে এই মানুহ বেছি নাই যে, সেইকাৰণে ইয়াতে আহি ভাল লাগে। এইটো সময়ত মানুহ বেছি নহ'লে ভাল লাগে আহি, মানুহ বেছি হ'লে বেয়া লাগে আহি। এতিয়া আমি কলাক্ষেত্ৰ কলাক্ষেত্ৰ সোমালোহি। পিনে ভিতৰৰ পিনে বহুত বেছি ৰ'দ, চকু মেলিব পৰা নাই মই। এইফালে কলাক্ষেত্ৰ আৰু আমি এইখিনিতে আছোঁ। মায়ে আৰু বাহিৰত কিবা এটা আনিবলৈ গৈছে আমাৰ কাৰণে, তো আমি ৰখি আছোঁ মা আহালে। মা আহিলে একেলগে সোমাই যাম আৰু। আকৌ হয়তো মা আমাৰ লগত নাথাকিবও পাৰে, ঠিক নাই। মানে কি মায়ে এতিয়া মানে পেচেণ্ট এজনৰ খবৰ আহিছে, মায়ে ইমাৰ্জেঞ্চি যাব লগাও হ'ব পাৰে। সেইকাৰণে আমাৰ দুজনী সোমাই দিছে, আকৌ নিব আহিম বুলি কৈছে। সেইকাৰণে ৰখি থাকোঁ আৰু মা অহালে। বহুত বেছি ৰ'দ যে, ভিতৰলৈ সোমাই যাওঁ। আহিলা আহক, এতিয়া আমি কলাক্ষেত্ৰ চাওঁ, আহক।
বৰ্তমান এতিয়া মোৰ লুকটো দেখি আপোনালোকে ভাবিছে চাগে এইজনী মানে অলপো ষ্টাইলে কৰা নাছিলো তো এতিয়া মোৰ আইলিনা লিপষ্টিক মানে ইয়াতে ভাবিলো অলপমান ভিডিঅ' এটা বনালো মানে কভাৰ ভিডিঅ'য়ে খুব চুটিকে অলপ বনাইছো মানে ভাবিলো যে আৰু বস্তু লৈ আনিছিলো মই তো সেইকাৰণে ইয়াতে বনালো ভিডিঅ'টো আৰু কি কয় সোনকালে হয়তো ভিডিঅ'টো মই আপলোড কৰিমে তো চাব ভিডিঅ'টো আপোনালোকে এতিয়া আৰু ক'তনো মই এইবিলাক এতিয়া ভাল কৰিব আকৌ ধুবলৈ ক'তনো পাম তো এইবিলাক ধুই নাথাকো সেইকাৰণে এনেকৈ আছোঁ চাব আহি আছো মানে ক'ৰবাত খেলা বস্তু পাওঁ নেকি ইয়াতে মানে খেলা বস্তু আছে তো খেলিব আহিছে আমি দুজনী মাইনা আৰু মই বা মানে মাইনা দুজনী খেলিব আহিছোঁ আৰু বলক মোৰ ভোক লাগিছে কিবা এটা খাই লওঁ বহুত বেছি ভোক লাগিছে ভাত নোখোৱাকৈ আহিছোঁ মানে ৰাস্তাত কিবা দিগদাৰ দিব বুলি সেইকাৰণে একো নোখোৱাকৈ আহিলোঁ এতিয়া আহিছোঁ আৰু কিবা অলপ খাই লওঁ ইয়াতে তাৰপিছত খেলিব যাম এতিয়া আমি কলাক্ষেত্ৰৰ ভিতৰতে কিবা অলপ খাওঁ বুলি আহিছিলোঁ ইয়াতে ভাত বিচাৰিছিলোঁ কিন্তু ইয়াতে ভাতে নাপায় বুলি কোনোবা এটা সময়ত দিয়ে তো সেইকাৰণে পেট ভৰাকৈ কিবা কি কয় চাওমিনকে খাওঁ আৰু যদি বাহিৰেদি ইয়াৰ পৰা ওলাই যাম তেতিয়া আৰু ভাত লৈ পেলাই 3টামান বজাত ভাত খাবলৈ যাম এতিয়া খাই লওঁ পেট পিছতো কৰি দিওঁ বহুত বেছি ভোক লাগিছে যে বহি আছোঁ ইয়াতে এতিয়া আমি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া আমি খেলো বুলি ভাবিছোঁ কি পোৱা কিবা পোৱা আছে ৰামধেনুৰ ৰং ওপৰত আৰু এইফালে ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া শিশু উদ্যান হে কৃষ্ণ ধুনীয়াকৈ ইয়াতে গান চান লগাই ৰাখিছে বহুত ভাল লাগে দেই বিহু লাগি গৈছে একেবাৰে আহক আমি শিশু উদ্যান চাওঁ উঠিলে আকৌ তাতে উঠিলে নেকি মাছ এইটো সৰু ল'ৰাটো কেনেকে আছে টুপি এটা লৈ পেলাই হাতত এই ইয়াত নুঠোৱাই ইয়াত উঠিলে মোৰ মাথা খুৱাব এইফালে উঠিম আমাৰ এইফালে এক্সাইটেড হৈ আছে ইয়াত উঠিবলে আমি উঠিম আৰু বহুত দূৰলৈ আছিলো একদম মানে ইয়াত আহি বহুত বেছি ভাল লাগি গৈছে মোৰ ইয়াত চাৰিওপিনে মানে গান বাজানা লগতে বিহু আমাৰ ইফালে বিহু শিকিছে কোনোবাই আৰু কোনোবাই বিহু নাচি আছে আৰু কোনোবাই বিহু গান চব বিহু আৰু ভূপেন হাজৰিকা গান একদম পুৰা মানে চব ফালে লগাইছে সঁচাকে বহুত বেছি ভাল লগা এটা মই যে বহুত ভাল পাইছো দিনটো মানে বহুত ফূৰ্তি আৰু এই সিফালে বিহু শিকি আছে কিবা মানে জাপি 3-4মান ওলাই আছে আপোনালোকে কেমেৰাত ধৰিব পাৰিছে নে নাজানো ৰ'দত একোৱে দেখিব পৰা নাই মই এতিয়া আমি বহি ললো খুৰাজনে মোৰ ভিডিঅ' চাই আছে এতিয়া আৰু আমি যাওঁ চলিছে এতিয়া আমি গৈ আছো
আমি এতিয়া আহি পালোহি গাইজ বেয়া লাগিছে আহিয়ে পালো ইমান সোনকালে শুই ইমান ভয় লাগে খালি যাব লাগে ইউটিউবাৰ ফৰ্টিবা চেলিনা চেনেলটো চাব আহিছো মনটো এটা কাৰণে বেয়া লাগিলে এইটোত উঠিব নাপালো এইটোত বোলে মানুহ সৰহ হলেহে উঠায় এটা আমি দুজনীৰ কাৰণে নুঠায় বেয়া পাইছো যিয়ে নহওক কিন্তু উঠি ভাল লাগিলে সেইটোত ঘূৰাই দিলে ইমান ভয় লাগে মা এইফালে আমাৰ মা আৰু বাইদেউ আমাৰ ফটো এইফালে আমাৰ কৰিশ্মা হাই কৈ দিয়া হৈছে ৰণচণ্ডী মন্দিৰ বোলে আৰু ইফালে মানুহ গৈ আছে আৰু মাছৰ উঠি আৰু এইপিনে আমাৰ উঠি হেঁপাহ নকৰালে চাই আছে অকলে ইপিনে সিফালে উঠিম বুলি কৈছিলে সিফালে বোলে আকৌ মানুহ বেছি হলেহে উঠিব দিয়ে তো সেইকাৰণে মনটো বেয়া লাগি আহিলে মায়ে আমাৰ দুজনীক এৰি গুচি গ'লগৈ মা অলপমান কাম ওলালে তো দুজনী আকৌ ওপৰলৈ আহিছোঁ বহুত ধুনীয়া লাগিছে এইখিনি মাইনা বহিলোঁ নি অলপ লেতেৰা কেনেকুৱা লাগিছে অকলে অকলে মাৰো গুচি গ'লগৈ বেয়া বহুত বেয়া একো নহয় সৰু পোৱালি হৈ থকা নাই ন আমি চাব পাৰিম ন ব'লা কেতিয়া চাওঁ আমাৰ ইমান ভাগৰ লাগিছে আমি তলৰ পৰা আমি ওপৰলৈ আহিছোঁ আজি খতম কৰি দিছোঁ ৱাও বহুত ভাল লাগিছে हो भी सकता है कौन जाते बोला ऊपर जाऊं बोला फाइनली तলৰ পৰা ওপৰ আহি পালো এটো কি মন্দিৰ হয় নি নামঘৰ কৃষ্ণ নামঘৰ হনুমান নামঘৰ এইটো নামঘৰ এটা বস্তু দেখাও আপোনালোকক মানে কি অসমীয়া চিনেমা হয়তো আপোনালোকে বহুতে চায় তো ইয়াতে এখন অপ্সৰা বুলি কোৱা চিনেমা এখন শ্বুটিং হৈছিলে গায়ত্ৰী মহন্ত আৰু প্ৰসেনজিৎ মাইনা সেই ফিল্মখনৰে এটা শ্বুটিঙৰ ঠাই এইখিনি দেখিছেনে অপ্সৰা যদি কোনোবাই চোৱা নাই এতিয়া অপ্সৰা চাব পাৰে আৰু এইখিনি জেগা দেখিব মানে গায়ত্ৰী মহন্ত আৰু প্ৰসেনজিৎ কিবা কিবি নাজানো মই পাহৰি থাকিলোঁ মাইনা ভালকৈ বহুত বেছি চাই অসমীয়া চিনেমা ময়ো চাওঁ বহুত বেছি কিন্তু মই পাহৰি থাকোঁ মোৰ মানে ব্ৰেইনটোত একোৱে নাই মই চব পাহৰি থাকোঁ তো ভালকৈ দেখাম সেইখিনিলৈ যাম অলপমান এইখিনিতে বহিলে বহুত বেছি ভাগৰ লাগিছে আৰু তললৈ যাব লাগিব যে আমি যে অপ্সৰা মানে সেইখনৰ সেইটো যে মানে তাত যাম আৰু দেখাম বুলি ভাবিছিলোঁ কিন্তু তাতে বহুত বেছি কাপল চাপল বহি আছে তো সেইকাৰণে যাবলৈ ভাল লগা নাই সেইকাৰণে আমি আপোনালোকক ইয়াৰ পৰাই দেখাই দিম বলক চাম ইয়াতে অপ্সৰা ফিল্মখনৰ শ্বুটিং হৈছিল ইয়াতে ফাইনেলি এইখন চাই ল'ব আপোনালোকে কোনে কোনে অপ্সৰা ফিল্মখন চোৱা নাই তো আপোনালোকে চাই ল'ব মাইনা আৰু মই দুইজনী এটা ডাইলগ মাতিম বুলি ভাবিছোঁ তো দুটা তিনিটামান কালি আমি দুইজনে বনাইছিলোঁ তো আপোনালোকক দেখাম আৰু চাব আমি এতিয়া বা আৰু মই দুইজনীয়ে কেইটামান ডাইলগ মাতিম বুলি ভাবিছিলোঁ আপোনালোকৰ কাৰণে তো কেনেকুৱা লাগে জনাব বলক এতিয়া আমি ষ্টাৰ্ট কৰোঁ বলো তুমি কিয় ইমান হাগা
অসমত আছে বিভিন্ন ধৰণৰ জাগা, বিভিন্ন ধৰণৰ জাগাত আছে বিভিন্ন ধৰণৰ ভাষা। তুমি মনত শান্তি পাবা, তুমি মনত শান্তি পাবা যদিহে তুমি নিজৰ ঘৰতে হাগা। এই ডাইলগটো কেনেকুৱা লাগিলে আপোনালোকে প্লিজ মোক জনাব হা। অলপ ঘূৰি লওঁ আৰু অলপ ঘূৰি লওঁ, পুৰা ভাগৰ লাগিব, তেতিয়া আকৌ হাঁহিব মন যাব, তেতিয়া আৰু এটা ডাইলগ শুনাই আছো আহক। বলক। ইণ্টেলিজেণ্ট গান মোৰ নিচিনা নহয় ফেবেঙি। কথা ক'ব জানে, মই কথা ক'ব নাজানো। বলক এতিয়া আমি যাওঁ। হেয়া হেই হেই হেয়া হেই হেই হেয়া ঘণ্টনি ঘণ্টটি খিটখিটি ঘণ্ট ঘণ্ট খিটখিটি ঘন ঘন খিট। সঁচাকে আমাৰ অসমত বিভিন্ন ধৰণৰ সুৰ সঁচাকে এখন আমাৰ অসমখন সঁচাকে ইমানে সিহঁতকে লগ পাই থাকো যে কি ক'ম আৰু দেখা আহিব আপোনালোকক সকলোৱে যেতিয়া আছে আমি যোনফালে যাওঁ সেইটো সিফালে আহি বহে আৰু আমি কুবতীয়া হওঁ আৰু সেইটো আগত আৰু সেইটো আমাৰ ইয়াত বনাইছে বিভিন্ন ধৰণৰ পকাৰ চিট, কিন্তু সেই চিৰিদি নাযায়, আমি যাম গছৰ শিপাৰেদি। তুমি আৰু কিমান এইবিলাক হেৰি কৰে দেখিছা, গৈছে গছৰ শিপাৰেদি এইবিলাক গছৰ শিপাৰ। এইটো হৈছে আলোচনা কক্ষ। আলোচনা কৰিম তাত আলোচনা কৰিম তাত। কিবা ইমাৰ্জেঞ্চি কথা ক'ব বুলি মই ভাবিছিলো, কিন্তু তাই এইটোৱে কৈছে দেই। শব্দজ্যোতি যাম জানো আলোচনা কক্ষ, শব্দজ্যোতি প্ৰদৰ্শন, লাইট চাঞ্চ। হাই হেল্ল'। আমাৰ মাই নাই মানে বাই কিন্তু বহি তাই কিবা বা ইমান ধুনীয়া বতাহ মাৰিছে, ইমান ভাল লাগিছে। মই এইপিনে আছো থিয় হৈ, তাই সিফালে আমন যিমানকে বহি আছে। বলকচোন তাই সুধো কিহৰ কাৰণে ইমান আমন যিমানকে বহি আছে আমাৰ মইনাই। এ মাইনা কিহৰ কাৰণে ইমান মন মাৰি আছা হৈ তুমি? দে ক ডাইলগটোকে এবাৰ ক। এইটো যে মোবাইল, মোবাইলত নাই চাবলৈ বস্তু, এইটো হৈছে মোৰ মনটো। অঁ তোমাৰ নাম হ'ল জিন্তু। অঁ তুমি চব কথাতে লগাই থকা কিন্তু। ৱাও 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 ৱাও। তাৰপিছত কি হৈছে আজি মোৰ মনটো? বলকীয়া ছোৱালীটো ফালটো। একদম ৰাইট কৈছা, একদম ৰাইট কৈছা। বা মিলাই দিব পাৰিছো। অলপমান বহি লওঁ, তাৰপিছত আকৌ লগ পাই আছো আপোনালোকক। এইটোতো হয়েই। বাই 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 বাই, আকৌ লগ পাইছো। বাই বাই নহয়, বাই নৌ বাই নৌ বাই, লগ পাই আছো নৌ নৌ নৌবাই 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 এতিয়া আমি ভাবিছো যে ঘৰলৈ যাওঁ, মানে হস্পিটাললৈ যাওঁ গৈ, বহুত বেছি ভাগৰ লাগিলে, বহুত বেছি ঘূৰিলো, এতিয়া ভোক লাগিছে আকৌ, যাই পেলাই দুজনী আমি ভাত খাওঁ গৈ ন, ভাত খাম আপোনালোকক দেখাম, তাৰপিছত শেষ কৰিম ভিডিঅ'টো, ইমান বেছি দীঘল নকৰোঁ। পাগেলি পাগেলি পাগেলি, আমি ইটো চাইডে নগ'লো, আমি সিটো চাইডে থাকিলোঁ, সিটো চাইডে ঘূৰি ঘূৰি ভাগৰি গ'লো পুৰা। বৰ্তমান আমি এতিয়া ওলালোঁ কলাক্ষেত্ৰৰ পৰা, এতিয়া যাওঁ আৰু ফুৰিবলৈ যাম। আইচক্ৰীম খাই পেলাই আইচক্ৰীম লওঁ, আইচক্ৰীম খাই খাই গৈ শেষ কৰিলোঁ। দিয়ক এতিয়া আমি 6 মাইল জেনেৰেল হস্পিটেল আহি পালোঁ, মা জব কৰা য'ত জব কৰে আৰু আহি পালোঁ। ইয়ালৈ আকৌ হোটেল আহিছোঁ, চুচু লাগিছে, চুচু কৰিব Hey guys, এতিয়া ভাবিছোঁ যে ভিডিঅ'টো শেষ কৰি দিওঁ,
বহুত বেছি ঘূৰিলোঁ ভাগৰ লাগি গ'লে তো ভাত খালোঁহি আমি ইয়ালৈ আহি মা ভাত খোৱালে আৰু ভিডিঅ' কৰিব একেবাৰে ইচ্ছা নক'লে কেমেৰাটো হাতত ল'বলৈ ইচ্ছা নক'লে সেইকাৰণে ভাবিছোঁ এতিয়া যে আমি ভিডিঅ'টো শেষ কৰি দিওঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড আনছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব ভিডিঅ' দিয়া নটিফিকেশ্যন সোনকালে ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে মই আপোনালোকে পাই থাকিব আৰু বহুত বেছি গাড়ী মাত হৈ আছে আপোনালোকে মোৰ মাত শুনিছেনে নাই নাজানো তথাপিও আকৌ এবাৰ কৈছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো টিং কৰি বজাই দিব আজিলৈ বিদায় লৈছোঁ মই এদিনাই নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ ইমানতে বিদায় লৈছোঁ বাই বাই